নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ আদৰণি জনাইছোঁ। পৃথিৱী নামৰ এই গ্ৰহেই মানুহৰ একমাত্ৰ বাসস্থান নহয়। বিশ্ব ব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে অনেক গ্ৰহ আছে, য'ত মানুহ নামৰ জীৱই বাস কৰে। আত্মাই সেই গ্ৰহবোৰত নিজ ইচ্ছামতে বিচৰণ কৰে। কেইদিনমানৰ বাবে এই পৃথিৱীলৈ আহিছোঁ। আয়ুস শেষ হ'লে এই পৃথিৱীখন এৰিব লাগিব। তাৰ পাছত কলৈ যাম কোনে জানে। আজিৰ মোৰ কবিতাৰ শিৰোনাম পৰিধিৰ সিপাৰত। কবিতাটি পাঠ কৰি দিয়া হৈছে। নিসংগতাই যেতিয়াই আমনি কৰে, নিসংগতাই যেতিয়াই আমনি কৰে, দিগন্তৰ সীমনাত থিয় হৈ সিপাৰলৈ চোৱাৰ প্ৰয়াস কৰোঁ। ৰিণিকি দেখা অনেক হাত বাউলৰ মাজত, ৰিণিকি দেখা অনেক হাত বাউলৰ মাজত চিনাকি হাতখন বিচাৰি ফুৰোঁ, চিনাকি হাতখন বিচাৰি ফুৰোঁ। স্মৃতিৰ মণিকূটত বিচাৰি বিচাৰি হাবাথুৰি খাওঁ, স্মৃতিৰ মণিকূটত বিচাৰি বিচাৰি হাবাথুৰি খাওঁ। জনমে জনমে অতিক্ৰম কৰা মোৰ অনন্ত যাত্ৰাৰ দুখৰিত পথৰ চিনাকি চিনাকি যেন লগা কোনোবা জনমৰ সহযাত্ৰীৰ মুখ, চিনাকি চিনাকি যেন লগা কোনোবা জনমৰ সহযাত্ৰীৰ মুখ। কথাতে কয়, ইন্দ্ৰিয়ই ঢুকি পোৱাখিনি বিজ্ঞান, ইন্দ্ৰিয়ই ঢুকি পোৱাখিনি বিজ্ঞান, ঢুকি নোপোৱাখিনি অবিজ্ঞান। কিন্তু বিজ্ঞান বিজ্ঞান বুলি চিঞৰাসকলেও শেষত অবিজ্ঞানতে বিলয় হয়। বিজ্ঞান বিজ্ঞান বুলি চিঞৰাসকলেও শেষত অবিজ্ঞানতে বিলয় হয়। দিগন্তৰ সীমনাত থিয় হৈ অবিজ্ঞানৰ জ্ঞান লোৱাৰ প্ৰয়াস কৰোঁ। দিগন্তৰ সীমনাত থিয় হৈ অবিজ্ঞানৰ জ্ঞান লোৱাৰ প্ৰয়াস কৰোঁ। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। কবিতাটি কেনে লাগিল আপোনাৰ অভিমত জনাবলৈ নাপাহৰিব। আগলৈ এনেধৰণৰ কবিতা পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাওক। আগলৈ এনে কবিতা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।